নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। আজি মোৰ হাজবেণ্ডে মাংসৰ ৰেচিপি বনাই দেখাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব। নিশ্চয় আশা কৰিছোঁ ভাল লাগিব। আৰু এয়া চাইছে মাংসটো ধুই পেলাই হালধি নিমখ সানি পেলাই অলপ ভাজি আছে। আৰু মই এইফালে আলু পিঁয়াজ ৰহুন এইকেইটা কাটি আছোঁ। আৰু লগতে আৰু এটা ৰেচিপি বনাব। ৰেচিপিটো হ'ল বকফুলৰ বৰা। কেনেকৈ বনাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু নতুনকৈ যোনে মোৰ চেনেলত আহিছে প্লিজ আপোনালোকক কওঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাছত থকা বেল আইকনটি বজাই দিব। মোৰ হাজবেণ্ডে কেনেকৈ বনাই আপোনালোকে চাই থাকক।
এতিয়া আমাৰ ৰন্ধা বঢ়া হ'ল। এয়া চাইছে মই ভাত বাঢ়িছোঁ খাবৰ কাৰণে, মাংস পাচলি আৰু বকফুলৰ বৰা। আৰু এয়া চাইছে এতিয়া মই খাই আছোঁ। মাংসৰ পাচলিটো ইমান টেষ্টি হৈছে ক'বলগীয়া। সঁচাকৈয়ে মোৰ হাজবেণ্ডে বহুত টেষ্টি কৰি বনাব পাৰে। আপোনালোকে এনেকুৱা বনাই খাব নিশ্চয়, আশা কৰিছোঁ ভাল লাগিব। আমি খাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। দেখা হ'ব আৰু এটা নতুন ভিডিঅ'লৈ। আজিলৈ টাটা বাই, লাভ ইউ সকলোকে।